নমস্কাৰ সমূহ দৰ্শক তথা শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আধ্যাত্মিক যাত্ৰা চেনেলৰ পঞ্চমটি খণ্ড মুকলাবলৈ লৈছোঁ। প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে মই জনাওঁ যে এই আধ্যাত্মিক যাত্ৰা চেনেলৰ জৰিয়তে মই আপোনালোকক আধ্যাত্মিকতাৰ বিষয়ে জানিবলগীয়া এনে কিছুমান জৰুৰী বিষয় জনাম যে যিবোৰে আপোনালোকক নিজা আত্মিক উন্নতি তথা আধ্যাত্মিক উন্নতিৰ পথত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। ইয়াৰে প্ৰায়ভাগেই মোৰ নিজা অধ্যয়ন বা সাধনালব্ধ অভিজ্ঞতা। জীৱনৰ বহু সুখ দুখৰ ৰহস্যৰ পমখেদি মই আজি এই পথেৰে ইমানখিনি বাট বুলি আহি পালোহি তথা জীৱনৰ জটিল কিছুমান বিষয় মই ইয়াৰ দ্বাৰা অতি আশ্চৰ্যকৰভাৱে বিজয় কৰিবলৈ বা সফল কৰিবলৈ সক্ষম হৈছোঁ। সেয়ে ভাবিলোঁ এয়া আপোনালোকৰ সৈতেও ভগা বতৰা কৰি সহায় কৰিবৰ চেষ্টা কৰোঁ। ইউনিভাৰ্চেল মিৰাকলনো কেনেকুৱা কি বস্তু সেয়া নিজে আপোনালোকে উপলব্ধি কৰি চাওকচোন। ইয়াৰ দ্বাৰা সামান্যতম হ'লেও আপোনালোকৰ সহায় হোৱা বুলি জানিলে মোৰ অকল চেনেলৰে নহয়, জীৱনৰ উদ্দেশ্যও সাৰ্থক হ'ব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ জৰিয়তে মই ইতিমধ্যে আপোনালোকৰ সৈতে আলোচনা কৰি থৈ আহিছোঁ যে 1 নম্বৰ এঞ্জেল বা স্বৰ্গীয় দেৱদূত কি আৰু কেনেকুৱা। 2 নম্বৰ এঞ্জেল বা স্বৰ্গীয় দিব্যাত্মাসকলৰ অস্তিত্ব কি। 3 নম্বৰ এঞ্জেল বা দেৱদূতৰ পৰা কি সহায় আমি পাব পাৰোঁ আৰু কি ক্ষেত্ৰত সহায় পাব নোৱাৰোঁ। 4ৰ্থতে এঞ্জেল বা দেৱদূতৰ লগত আমি কি উপায়েৰে সংযোগ স্থাপন কৰিব পাৰোঁ। 5মতে এঞ্জেল বা দেৱদূতক আমি কেনেদৰে আমাৰ প্ৰতি অধিক আকৰ্ষিত কৰিব পাৰোঁ ইত্যাদি কথা। এইখিনি কথা জানিব পাৰিলে আপোনালোকৰ বাবে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বুজি পোৱাত বেছি সহায়ক হ'ব। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে প্ৰথম, কেনেদৰে এঞ্জেলে আমাৰ সৈতে কথা পাতে। দ্বিতীয়তে, কেনেদৰে এঞ্জেল আমাৰ লগত সংযুক্ত হৈছে নে নাই আমি গম পাব পাৰিম। তৃতীয়তে, কেনেদৰে এঞ্জেলে আমালৈ আমি সোধা প্ৰশ্নৰ উত্তৰ হিচাপে বাৰ্তা পঠায়। প্ৰথমতে আহিলোঁ কেনেদৰে আমি আমাৰ লগত এঞ্জেল সংযুক্ত হৈছে বুলি গম পাব পাৰিম। এঞ্জেলৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে দিয়া উপায়বিলাক যেতিয়া আপোনালোকে প্ৰয়োগ কৰা আৰম্ভ কৰিব, যেনে এঞ্জেল কলিং কৰা, মানে মনতে বাৰে বাৰে এঞ্জেলক মাতি থকা বা সহায় বিচাৰি থকা, কিন্তু ৰিপিট কৰি থাকিব লাগিব। দ্বিতীয়তে, এঞ্জেল লেটাৰ ৰাইটিং, মানে এঞ্জেলক বা এঞ্জেলৰ সহায় যি কামৰ বাবে বিচাৰিছে সেই বিষয়ে স্পষ্টকৈ লিখি নিজৰ গাৰুৰ তলত কাগজখন থৈ দিব পাৰে বা থাপনাত বা ঘৰৰ যিকোনো এটা পৰিষ্কাৰ চুকত চিঠিখন বা কাগজখন ভালদৰে থৈ দিব লাগে। তৃতীয়তে, এঞ্জেল মেডিটেশ্যন, যিসকলে ধ্যান কৰা অভ্যাস আছে তেওঁলোকে কৰিবলৈ বেছি সহজ পাব এই এঞ্জেল মেডিটেশ্যনটো। এঞ্জেল কোৰ্চ কৰিলেহে ইয়াৰ দ্বাৰা অধিক ফল পাব পাৰি। ইয়াৰ বাবে গভীৰ ধ্যানত বহি কল্পনা শক্তিৰে এঞ্জেলৰ লগত বলিষ্ঠ সংযোগ পাতিব পৰা যায়। এইদৰে আপোনালোকক এঞ্জেল কানেকশ্যনৰ বাবে কিমান সময় আৱশ্যক সেয়া প্ৰত্যেকৰে ক্ষেত্ৰত কিন্তু বেলেগ বেলেগ হ'ব। যদি মনত বিশ্বাস, ভক্তি তথা শান্তি থাকে তেতিয়া এই সংযোগ বেছি সোনকালে পাব পাৰিব, কিন্তু 2-এদিন দেৰি হ'লেও পোৱাটো কিন্তু প্ৰত্যেকে পাবই এঞ্জেল কানেকশ্যন বা এঞ্জেল সংযোগ। এঞ্জেলৰ লগত কানেকশ্যন বা সংযোগ স্থাপন কৰাৰ পিছতে আপোনালোকে এঞ্জেলৰ পৰা কিছুমান বাৰ্তা লাভ কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ প্ৰধান লক্ষণ হিচাপে কেতবোৰ ক'ব পাৰি, যেনেদৰে প্ৰথম বুলি নকওঁ, ইয়াৰ ভিতৰত এটা হ'ল যেনে পাখি পোৱা। আমি ঘৰৰ বাৰান্দাত নাইবা চোতালত নাইবা খিৰিকী মুখত পাখি পোৱাটো এটা সাধাৰণ কথা, কিন্তু এঞ্জেল কানেকশ্যন কৰি পোৱা পাখি আপুনি ঘৰৰ বা যিকোনো এনেকুৱা স্থানত পাখি পাব ধৰিব
য'ত সাধাৰণতে পাখি পোৱাটো অসম্ভৱ। এই ক্ষেত্ৰত মই মোৰ নিজা প্ৰথম অভিজ্ঞতা এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। এঞ্জেল কানেকশ্যন কৰি থকাৰ মাজতে মই এদিন গধূলি সময়ত এডোখৰ প্ৰাকৃতিক দৃশ্যৰে মনোমোহা জেগালৈ গৈছিলোঁ। প্ৰকৃতিৰ নান্দনিক দৃশ্য দেখি মই আনন্দত আত্মহাৰা হৈ দুহাত আকাশৰ ফালে চাই মেলি দিছিলোঁ। তেতিয়াই দেখিলোঁ হঠাৎ এটি অকণমানি ইফত হালধীয়া ৰঙৰ পাখি আহি মোৰ হাততে পৰিছিলহি। সঁচাকৈয়ে সেইদিনা মই ইমান আপ্লুত হৈ পৰিছিলোঁ যে বুজা ক'বলৈ ভাষাই নাই। মনে মনে এঞ্জেলক বহুতবাৰ ধন্যবাদ জনাইছিলোঁ। আৰু এটা কথা জনাই থওঁ, এঞ্জেল কানেকশ্যনত সৰু পাখিয়ে পায় দেই। পাখি এঞ্জেলৰ এবিধ অতি প্ৰিয় বস্তু। দ্বিতীয়তে, সুগন্ধি বা সুস্বাদু পোৱা। এঞ্জেল কানেকশ্যনত আপুনি হঠাৎ কোনো ধূপৰ গুণ, কোনো সুগন্ধি ফুলৰ গুণ বা আতৰৰ গুণ পাব পাৰে, কিন্তু য'ত সেই গুণ পোৱাৰ কোনো উৎসই আচলতে নাথাকে। এবাৰ মই ৰাতিপুৱা ঘৰ সাৰি থাকোঁতে টেবুলৰ কাষতে হঠাৎ ইমান সুগন্ধি ধূপৰ গোন্ধ পাইছিলোঁ, যেন তাতে ওচৰতে কোনোবাই সুগন্ধি ধূপ জ্বলাইহে থৈছে। আন কেতিয়াবা আকৌ জিভাত অদ্ভুত স্বাদ এটি লাগে, মানে সোৱাদ এটি লাগে, অথচ যি স্বাদৰ বা সোৱাদৰ কথা আপুনি ভবাও নাই বা খাই থকাও নাই সেই বস্তুবিধ, কিন্তু হঠাতে আপোনাৰ জিভা সেই সোৱাদেৰে ভৰি পৰে। তৃতীয়তে, শিহৰিত হোৱা। হঠাতে দেহৰ এঠাই শিহৰিত হৈ উঠিব পাৰে। এফাল গৰম এফাল ঠাণ্ডা হঠাতে এনেকুৱা অনুভৱ হ'ব পাৰে। দেহৰ এটা ফাল গৰম লাগে, এটা ফাল ঠাণ্ডা পৰি যায়। কেতিয়াবা আকৌ এনে লাগে যেন পাখিৰে কোনোবাই চুই গৈছে, বা দি গৈছে। হঠাৎ এনেকুৱা এজাক মলয়া বতাহ আহি কেতিয়াবা আপোনাক স্পৰ্শ কৰি যায়, যেন আপুনি শিহৰিত হৈ যাব, যেন পাখিৰে আপোনাক কোনোবাই বা দি গৈছে। এনেকুৱা অভিজ্ঞতা হয়তো আপোনালোকৰ মাজত কোনোবাই এতিয়ালৈকে পাবও পাৰে, আৰু পিছত এঞ্জেল কানেকশ্যন কৰাৰ পিছত এনেকুৱা অভিজ্ঞতা নিশ্চয়েই হ'ব। এনেকুৱা অভিজ্ঞতা যদি পাইছে আপোনালোকে মোক জনাবচোন। এইবোৰ লক্ষণৰ দ্বাৰা এঞ্জেলে আচলতে আপোনালোকক ক'ব বিচাৰিছে যে মই তোমাৰ লগতে আছোঁ। এতিয়া কি সহায় লাগে মোক সোধা। ইয়াৰ পিছতে এঞ্জেলে আপোনালৈ আশ্চৰ্যকৰ কিছুমান উপায়েৰে বাৰ্তা পঠাব বা আপুনি সোধা প্ৰশ্নৰ উত্তৰ দি পঠাব। সেইবোৰ জানিলে নিশ্চয় আপোনালোক আৰু বেছি আচৰিত হ'ব আৰু আনন্দিতও হ'ব। এঞ্জেলৰ বাৰ্তা পঠোৱাৰ ধৰণবিলাক বা অৰ্থবিলাক। কিন্তু ভিডিঅ' দীঘলীয়া হোৱাৰ বাবে আজি নহয়, সেই পিছৰ ভিডিঅ'ত সেইখিনি কথা মই আলোচনা কৰিম ভালদৰে। আপোনালোক আটাইৰে কুশল মংগলৰ বাবে প্ৰভু পুনৰ প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। ধন্যবাদ।